Welcome to my YouTube channel Assam Tutorial Center. Today I am going to discuss about an important mathematics problem. I want to solve this problem. This sum is taken from class 10 mathematics exercise 2.3 question number 6 number 2. Here is ইয়াতে কৈছে যে x to the power 4 plus x cube minus 9x square minus 3x plus 8 বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকি শূন্যবোৰ নিৰ্ণয় কৰা গতিকে আমাক ইয়াত কি কৈ দিছে প্ৰথমতে আমি প্ৰশ্নটো বুজিব লাগিব প্ৰথমতে প্ৰশ্নটো কৈছে ইয়াত এটা বহুপদ দিয়া আছে এইটো এটা বহুপদ এই বহুপদটো দুটা শূন্য আমাক দিয়া আছে এটা হল a √3 আৰু এটা হল আমাৰ -√3 গতিকে এই বহুপদটোৰ আৰু বাকি আৰু দুটা শূন্য ওলাব সেই বাকি শূন্য দুটা আমি কি কৰিব লাগে ওলাব লাগে তে বলক ভিডিওটো আজিৰ ভিডিওটো আৰম্ভ কৰো সলিউশন ইয়াতে যেহেতু কৈছে এটা শূন্য হল √3 অর্থাৎ +√3 আর এটা শূন্য হল -√3 তে গতিকে আমি যদি ধৰি লও ধৰা হল x +√3 অর্থাৎ এটা হল +√3 আগত আমি এটা x কি কৰিলো ধৰি দিলো আৰু এটা হল আমাৰ x -√3 এইটো এটা সূত্ৰত পৰিল যদি আমি ধৰো যে এইটো a তেনেহলে এইটো যদি b ধৰো a + b আৰু এইটো a - b তাৰমানে কি হল a + b a - b এই সূত্ৰটো আমি লিখিব পাৰো এনেকে যে a² - b² অর্থাৎ ইয়াতে আমাৰ a এর মান হল x x² - b এর মান হল √3 এতিয়া স্কয়ার আৰু √3 স্কয়ার আৰু ৰুট চিন কি হ'ব ক্যান্সেল যাবে ইয়াতে স্কয়ার ৰুট ক্যান্সেল দিলে x² - কি থাকিল √3 এইবাৰ আমি কি কৰিম x² - √3 ৰে এই বহুপদটো কি কৰিম ডিভাইড কৰিম এবাৰ হৰণ কৰিলে আমি চাও কি হয় এখিনি মুছি দিও এইবাৰ x² - 3 divided x to the power 4 plus x cube minus 9x square minus 3x plus 8 এই গণিতটো আমি কি কৰিম এবাৰ x² ৰে x² - 3 ৰে হৰণ কৰিম তে হৰণ গণিতৰ প্ৰথম নিয়ম কি আছিল আমাৰ বীজগণিতৰ ক্ষেত্ৰত বহুপদ ৰাখি হৰণ কৰিবলৈ হলে প্ৰথমত যেটো x থাকিব সেই x ৰ লগত প্ৰথমৰ x খিনি কি কৰিব লাগিব মিলাব লাগিব অৰ্থাৎ ইয়াতে x কেইটা আছে দুটা ইয়াতে আমাৰ কেইটা x আছে চাৰিটা দুটা আৰু চাৰিটা কি হল ডিফারেন্স হৈ গল গতিকে আমি ইয়াতে চাৰিটা আছে ইয়াতে কেইটা আছে দুটা কম হল কেইটা দুটা যেকেইটা কম হ'ব এইকেইটা আমি কি কৰিম ওপৰত দি দিম অৰ্থাৎ দুটা আমি x² ওপৰত দি দিলো এটো পূৰণ এনেকৈ পূৰণ কৰাৰ লগে লগে কি হ'ব x to the power 4 এবাৰ যদি প্লাস মাইনাসে মাইনাস 3x² 3 আৰু x² পূৰণ কৰিলে হ'ব 3x² এতিয়া ইয়াতে লক্ষ্য কৰিবলগীয়া কথাটো হল যে 3 আৰু x² পূৰণ কৰিলে কি হ'ব x² গতিকে আমি ইয়াৰ তলত বহালে কি হ'ব ভুল হ'ব অৰ্থাৎ x ৰ ওপৰত ইয়াৰ ঘাত আছে কিমান 3 আমাৰ ওলাল কিমান 2 গতিকে 2 আৰু 2 মিলাব লাগিব ইয়াত যেনেকৈ 4 4 মিলিছে গতিকে আমি x³ ৰ তলত বহালে গণিতটো ভুল হ'ব এইবাৰ আমি কি কৰিম তলৰ যেটো লাইন থাকিব সেই লাইনটোৰ চিনবিলাক কি হ'ব মাইনাস হ'ব মাইনাস অৰ্থাৎ উল্টা হ'ব চিনটা এটো প্লাস আছে মাইনাস হ'ব এই মাইনাসটো প্লাস হ'ব এবাৰ এটো কি হ'ব ক্যান্সেল আর x³ নামি আহিল প্লাস এ মাইনাসে কি মাইনাস 9 আৰু 3 ডাঙৰ কোনটো 9 ৰ আগত ডাঙৰটোৰ আগত মাইনাস আছে মানে ইয়াতে মাইনাস হ'ব 9 ৰ পৰা 3 গলে 6 6x² আৰু থাকিল -3x plus 8 হল এবাৰ হে আগৰ দৰে আকৌ কি কৰিম আমি ax³ ৰ লগত ax² কি কৰিম মিলাব লাগিব ইয়াৰ আগত কি চিন আছে যোগ চিন আৰু ইয়াতে কি আছে প্লাস চিন প্লাস প্লাসে কি হ'ব আমাৰ
ইয়াতেও আমাৰ প্লাছ চিন হ'ব এক্স আছে তিনিটা ইয়াতে আছে কেইটা দুটা এটা এক্সৰ কম হ'ল গতিকে আমি ওপৰত এটা এক্স দিম দিলে এইটো মিলি যাব আৰু মাইনাছ প্লাছে মাইনাছ 3 আৰু এক্স পূৰণ কৰিলে হ'ব 3x এয়া মাইনাছ 3x হৈ গ'ল এইটো মাইনাছ চিন হ'ব এইটো প্লাছ চিন হ'ব এইটো কেনসেল মাইনাছ 6x² নামি আহিল প্লাছ আৰু মাইনাছ এইটোও কেনসেল আমাৰ প্লাছ 8 থাকিল হৈছে এইবাৰ আমি কি কৰিম ইয়াতে মাইনাছ আছে মাইনাছ প্লাছে কি হ'ব মাইনাছ আগত 6 আছে ইয়াতে 6 নাই 6 হ'ব x কেটা আছে দুটা ইয়াতে x দুটা গতিকে আমি x নিদিও এবাৰ কি কৰিম পূৰণ কৰি দিয়াৰ লগে লগে মাইনাছ 6x² এতিয়া মাইনাছ প্লাছে কি হ'ব মাইনাছ প্লাছে মাইনাছ মাইনাছ হ'ব নহয় মাইনাছ মাইনাছে প্লাছ হ'ব আৰু 6 3 গুণ 18 গতিকে চিনবিলাক কি হ'ব এবাৰ উল্টা হ'ব এটো প্লাছ হ'ব এটো কি হ'ব মাইনাছ হ'ব গতিকে এই গণিতটোত বিশেষ এটা লক্ষ্য কৰিবলগীয়া কথা হ'ল এইটোৱে গণিতটোত যেহেতু এবাৰ নতুন দিছে 2020 চনত কি কৰিছে গণিতটো সংশোধন কৰি গণিতটো এবাৰ কি কৰিছে নতুনকৈ গণিতটো এড কৰিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা নতুনকৈ গণিতটো এড কৰিছে ইয়াতে কি কৰিছে ইয়াতে হয়তো প্ৰিন্টিং মিছ হ'ব পাৰে এই গণিতটো যে দিয়া আছিল x⁴ x³ - 9x² - 3x + 8 ৰ সলনি হ'ব ইয়াতে কি 18 ইয়াতে মই আগতে বস্তুটো কোৱা নাই কাৰণে ইয়াতে যেহেতু বস্তুটো ইয়াতে কি হ'ল 18 আৰু ইয়াতে আছে কি 8 তে 18 আৰু 8 তো ক্যান্সেল দিলে না যাব গতিকে আমি ইয়াতে 18 হ'বয়ে গতিকে প্ৰথমতে 18 লিখি ললা হল ইয়াতে হ'ব 18 ইয়াতে 18 ইয়াতে 18 ইয়াতে 18 এবাৰ কি হ'ব আমাৰ 18 18 ক্যান্সেল যাব এইটো ক্যান্সেল লাষ্টে যায় আমাৰ কি হ'ব 0 হৈছে তা আশা কৰো সকলোৱে বুজি পাইছে যদি কোনো এটা জায়গাত ইয়াতে যদি কোনো এটা ঠাইত যদি বুজাত অসুবিধা হয় মোক কমেন্ট বক্সত লিখিলে হল কোড বুজি পোৱা নাই মই নিশ্চয় চেষ্টা কৰিম বুজাই দিবলৈ গতিকে তৃতীয় ভাগলৈ গণিতত আগবাঢ়ো এবাৰ কি হ'ব আমাৰ কলনী বিধি মতে ভাজ্য পূৰণ নহয় ভাজক পূৰণ ভাগফল যোগ ভাগিক আৰু মাজৰটো কি হয় ভাজ্য এই মতে আমি গণিতটো এবাৰ আগবাঢ়ো এবাৰ আমাৰ কি আছিল তে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগিক হৈছে তে ভাজক মানে x² - 3 আৰু ভাগফল আমাৰ কি হৈছে ভাগফলটো আমাৰ হৈছে x² plus x আৰু -6 লাষ্টত যাই হ'ব আমাৰ 0 গতিকে আমি এইখিনিৰ কোনো কৰিবলগীয়া একো নাই এইখিনিৰ আমাৰ দুটা শূন্য দিয়াই আছে অলৰেডি এটা হল √3 আৰু এটা হল -√3 গতিকে ইয়াতে আমাৰ কৰিবলগীয়া একোই নাই এইখিনি সেম হ'ব x² - 3 এইখিনিত আমি কি কৰিম এবাৰ এইখিনিত যেহেতু এটা এটা দ্বিঘাত সমীকৰণ ইয়াতে আমি উৎপাদীকৰণ পদ্ধতিৰে এটো কি কৰিম দুটা শূন্য আমি ওলাব পাৰো লাষ্টত 0 টো যোগ কৰিলে 0 খিনি বাদ দিয়া হল 0 ৰ আমাৰ দৰকাৰ নাই গতিকে ইয়াতে লিখিব পাৰো কি x² ৰ আগত কি আছে 1 আৰু 6 পূৰণ কৰিলে কি হ'ব 1 * 6 = 6 দে 6 ক আমি লিখিব পাৰো কেনেকৈ 2 * 3 এটা 3 ৰ পৰা 2 বাদ দিলে কিমান হ'ব 1 এতে মিলি গৈছে ইয়াতে 1 আছে তাৰ মানে 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 হ'ব 2 আৰু 3 পূৰণ কৰিলে 6 হয় বিয়োগ কৰিলে 1 হয় গতিকে ইয়াতে যোগ আছে মানে ডাঙৰ সংখ্যাটোৰ আগত যোগ হ'ব আৰু সৰু সংখ্যাটোৰ আগত মাইনাস হ'ব এনেকৈ লিখব লাগিব x² প্লাস দিলে কি হ'ব 3x আগত হ'ব আৰু -2x -6 0 টো আমাৰ দৰকাৰ নাই বাট এই লাইনটো সেম হ'ব x² - 3 আৰু ইয়াতে আমাৰ কি হ'ব কমন যাব এবাৰ কমন গলে কি কমন যাব ইয়াতে দুটা x আছে ইয়াতে কেটা আছে এটা গতিকে এটা x আমি কমন লব পাৰো ইয়াতে এটা x থাকি গল প্লাস x টো গুছি আহিল কি থাকিল আমাৰ 3 থাকিল তাৰ মানে x + 3 এবাৰ ইয়াতে কি কমন লব পাৰো মাইনাস মাইনাসে কমন থাকিল আৰু ইয়াতে 2 আছে 6 ৰ সলনি আমি লিখিব পাৰো 2 3 গুণ 6 গতিকে 2 2 মিল থাকিব 2 টো আমি ইয়াতে কমন ললো কমন লোৱাৰ লগে লগে ইয়াতে x থাকিল
এই মাইনাছ মাইনাছে প্লাছ হ'ব আৰু 2টো গুচি আহিলে ইয়াতে কি থাকিব 3 হৈ গ'ল এতিয়া আমাৰ x + 3 মিলি গ'ল এইবাৰ এইখিনি তো সেমই হ'ব এইখিনি কোনো কাম নাই এইবাৰ x - 2 আৰু x + 3 আছে গতিকে এইখিনি তো শূন্য আছে আমি এই দুটাৰ পৰা কি কৰিব পাৰো এইখিনি ইকুৱেল 0 ধৰিলে আৰু এইখিনি ইকুৱেল 0 ধৰিলে আমাৰ দুটা মান ওলাব সেই দুটাই হ'ব আমাৰ নিৰ্ণয় শূন্য হৈছে এইখিনিত হৈছে যিসকলে বুজিব বুজাত যদিও অসুবিধা হৈছে মোক কমেন্ট বক্সত লিখিলে হ'ল মই দৰকাৰ পৰিলে গণিতটো ৰি কৰি আকৌ বুজাই দিম এইখিনি গণিতৰ মেইন গুৰুত্বপূৰ্ণ লাইনটো হ'ল এইটো এই লাইনটো হ'ল গুৰুত্বপূৰ্ণ ইয়াতে কি কৰা হৈছে এই লাইনটোৰ পৰা এইটো বনোৱা হৈছে এইটো গুৰুত্বপূৰ্ণ 1 আৰু 6 পূৰণ কৰিলে 6 6ক আমি লিখিব পাৰো 2 3 গুণ 6 আৰু ইয়াতে মিলাব লাগে কি আমাৰ মাজত 1 গতিকে এনেকুৱা দুটো সংখ্যা লিখিব লাগিব যাতে পূৰণ কৰি 6 হয় আৰু যোগ বা বিয়োগ কৰি 1 হয় গতিকে 2 3 গুণ 6 আৰু 3 ৰ পৰা 2 গলে 1 থাকে ইয়াতে প্লাস চিন আছে মানে ডাঙৰটোৰ আগত প্লাস হ'ব সৰুটোৰ আগত মাইনাস গতিকে 2x মাইনাস আৰু 3x হ'ব প্লাস এয়া 3x plus 2x minus বাকিখিনি তো কমন লোৱা হৈছে কলৈ ঠিক আছে নেক্সট লৈ মই আগবাঢ়ো now x minus 2 equal 0 therefore x equal minus 2 যায় কি হ'ব আমাৰ plus 2 এটা শূন্য ওলাই গ'ল or I have to write like this x plus 3 equal 0 x2 যদি রাখি দিয়া you have to turn plus 3 another side this side then the 3 rotate 3 will be minus 3 to এফালৰ পৰা এফালে গলে কি হ'ব minus 3 গতিকে আমাৰ দুটা শূন্য হল এটা হল 2 আৰু এটা হল minus 3 এইখিনি আমাৰ গণিতটো উলিয়াবলগীয়া লাষ্টৰ লাইনটো লিখিব পাৰো যেতেকে নির্ণয় শূন্যবোৰ হল +√3 -√3 2 আৰু -3 এইখিনি হল আমাৰ গণিতটোৰ নিৰ্ণয় সমাধান আশা কৰো সকলো ছাত্ৰ ছাত্ৰী তথা মোৰ ইউটিউবৰ বন্ধুবৰ্গসকল গণিতটো বুজি পাইছে যদি বুজাত কোনো অসুবিধা হৈছে মোক কোনো বেলেগ একো নাভাবি মোক ক'লে হ'ল মই গণিতটো দৰকাৰ পৰিলে ৰি কৰি গণিতটো বুজাই দিম আৰু মই আশা কৰো সকলোৱে মোক পৰামৰ্শ আগবঢ়াব যাতে মই ভিডিঅ'বিলাক কেনেকৈ ক'ত কি কৰিলে ক'ত ভুল হয় মোক যদি পৰামৰ্শ আগবঢ়াই মই কি কৰিম ভালকৈ ভিডিঅ' বনাবলৈ উৎসাহ পাম গতিকে সকলোলৈ মই আন্তৰিক শুভেচ্ছা থাকিল মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব আৰু যে অলৰেডি সাবস্ক্ৰাইব কৰা আছে মোৰ চেনেলবিলাক ফলো কৰি থাকিব আৰু ভিডিঅ'বিলাক চাই থাকিব কোনটো গণিত লাগে মোক কমেন্ট বক্সত ক'লে হ'ল মই সেই গণিতটোৰ বিষয়ে সমাধান কৰিবলৈ চেষ্টা কৰিম